নগাঁও জিলাৰ ঢিঙৰ বৃহত্তৰ টুকটুকি অঞ্চলৰ একমাত্ৰ ইছলামিক শিক্ষাৰ অনুষ্ঠান কথাগুৰি টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ মুখ্য তোৰণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। জানিব পৰা মতে 1962 চনত স্থাপন হোৱা কথাগুৰি টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ মুখ্য দুৱাৰৰ তোৰণৰ আধাৰশিলা আজি স্থাপন কৰে। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট দাতা তথা কথাগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাইহানুদ্দিন চৌধুৰীয়ে কেইবা লক্ষাধিক টকাৰে ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া তোৰণখনৰ সম্পূৰ্ণ খৰচ চৌধুৰীয়ে বহন কৰিব বুলি মাদ্ৰাছা পৰিচালনা সমিতিয়ে আজি সাংবাদিকক জানিবলৈ দিয়ে। আধাৰশিলা স্থাপনৰ পিছত সমূহীয়া দোৱা অনুষ্ঠানো অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত আছিল। আজি আমাৰ কথাগুৰি দাৰুল উলুম টুকটুকি মাদ্ৰাছাৰ বহুত ডাঙৰ এটা অভাৱ। আমাৰ সমাজসেৱক মহম্মদ ৰাইহান চৌধুৰী প্ৰাক্তন সভাপতি কথাগুৰি জিপি তেখেতৰ দ্বাৰা আজি এই অভাৱটো পূৰণ হ'বলৈ গৈ আছে। আমি জানো কথাগুৰি টুকটুকি মাদ্ৰাছাখন 1962 চনত স্থাপিত, কিন্তু আমাৰ এটা গেট নাছিল, বহুত ডাঙৰ এটা অভাৱ আছিল। আমি তেখেতৰ লগত যোগাযোগ কৰাত তেখেতে বিনা দ্বিধাই তেওঁ ৰাজি হৈ গৈছে আৰু এই অভাৱটো তেখেতৰ উচিলাই পূৰণ হ'বলৈ গৈ আছে। আমি ৰাইজে তেখেতকে দোৱা আশীৰ্বাদ কৰোঁ যাতে তেখেতৰ ভৱিষ্যত উজ্জ্বল হয় আৰু তেখেতৰ পৰিয়ালবৰ্গ যিমান আমাৰ মুৰব্বীসকল তেখেতৰ পৰিয়াল কবৰস্থ হৈ গৈছে, আল্লাহ যাতে এই গেটৰ উচিলাই, এই নেক কামৰ উচিলাই তেখেতক মাফ কৰি দিয়ে আৰু তেখেতৰ যিখিনি ভৱিষ্যতৰ আগুৱাই যাবলৈ সমাজ সেৱাৰ কাৰণে আগুৱাব বিচাৰিছে তেখেতক আল্লাহ তেওঁ তৌফিক দান কৰক। এইখিনি আমি তেখেতলৈ আশা কৰিছোঁ আৰু বহুত মুৰব্বীসকলক তেখেতক লৈ আজি যিটো উদ্বোধনী বুনিয়াদ ৰাখিছে আৰু আধাৰশিলা স্থাপন কৰিছে, যাতে এই আধাৰশিলাখন আমাৰ সম্পূৰ্ণ হয় তাৰ মানে আমি কামনা কৰিছোঁ। দাৰুল উলুম ইছলামিয়া মাদ্ৰাছাৰ আজি বহুদিনীয়া অভাৱ এটা পূৰণ হ'ল। মূল গেট যিটো আছিলে সেই গেটটোৰ আজি আধাৰশিলা স্থাপন হ'ল। এই গেটটো আমাক দান কৰিছে কথাগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাইহানুদ্দিন চৌধুৰীয়ে। বিশেষকৈ আমি ইয়াৰ কিছু স্থানীয় ৰাইজে এওঁৰ লগত যোগাযোগ কৰাত বিশেষকৈ আমাৰ ইয়াতে উপস্থিত আছে জাহাংগীৰ আলম, মই নিজে, কথাগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্দুল হাছেন মিৰ্জা চাহাব, আমি গোটেইকেইজনে ঐক্যবদ্ধভাৱে তেওঁৰ লগত আলোচনা কৰাত তেওঁ অতি কম সময়ৰ ভিতৰতে ৰাজি হয় আৰু এইটো 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে আৰু সেই প্ৰতিশ্ৰুতিস্বৰূপে আজি ইনশাল্লাহ ইয়াৰ আধাৰশিলা স্থাপন হৈছে। আমি আশা ৰাখিছোঁ যে 2 মাহত ইয়াৰ কাম কমপ্লিট হ'ব।